बाक्सानि बासबारियाव दिनै बुहुमनां आदिबासी सान फालिदों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय बासबारिनि फातिमाबाद बिरसा मुन्डानि मुसुखा कम्पानि सिथ्लायाव दिनै बासबारि आन्चलिक आसानि बानजायनायाव आरो जायगानि रायजोफोरनि हेफाजाबजों 9 आगस्ट बुहुमनां आदिबासी सानखौ फालिनाय जादों। दिनैनि बे बुहुमनां आदिबासी सान फालिनायजों लोब्बा लाखिनानै गोदोनिफ्रायनो आसामाव थानानै जिउ खुंबोनाय गासै आदिबासी मुन्डा, सावथाल, गर, खारिया, उरां, बराइक, खन्डक, हो आरो भूमिज बायदि जनगोष्ठीनो थाबैनो जनजाति करननि मोनथायखौ होनांगौ होननानै दाबी खालामदों। বসবাস কৰা ওৰাং মুণ্ডা সান্তাল খাৰিয়াসকল আজি দীৰ্ঘদিনীয়া দাবী আমাৰ জনজাতিকৰণ। আজি বিশ্ব ইণ্ডিজিনিয়াছ ডে, যে আজি ইণ্ডিজিনিয়াছ ডেত মানে আমি বিশেষকৈ আদিবাসীসকল আজি অসমত বসবাস কৰা আদিবাসী ওৰাং মুণ্ডা সান্তাল খাৰিয়াসকল আমি জনজাতিকৰণৰ মৰ্যাদা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। কাৰণ আজি দীৰ্ঘদিনীয়া আমাৰ দাবী, এই দাবীখিনিক মানে চৰকাৰে মান্যতা দিয়া নাই, যাৰ কাৰণে আজি গোটেই সমগ্ৰ অসমতে বিভিন্ন জাগাত মানে আজি সমবেত হৈছে আমাৰ আদিবাসীসকল। বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হৈছে, বিভিন্ন গেদাৰিং কাৰ্যসূচী হৈছে, যাৰ জৰিয়তে চৰকাৰক এটাই দাবী উত্থাপন কৰা হৈছে যে আমাৰ অসমত বসবাস কৰা আদিবাসী ওৰাং মুণ্ডা সান্তাল খাৰিয়াসকল অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আজি আমি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ কৰাত ব্যৰ্থ হৈছে, যাৰ কাৰণে আজি আমি সমগ্ৰ অসমতে আজি এক পৰিৱেশ সৃষ্টি হৈছে যে আমি প্ৰতিক্ৰিয়াৰ জৰিয়তে চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আজি আমাৰ বাসবাৰী মানাস আঞ্চলিক তথা আমাৰ বাসবাৰীত আমি দেখিবলৈ পাইছোঁ বাসবাৰী আঞ্চলিক কমিটিৰ উদ্যোগত আমি মানৱ শৃংখল জৰিয়তে আজি আমাৰ জনজাতিকৰণৰ মৰ্যাদা, আজি আদিবাসীসকল যে ওৰাং মুণ্ডা সান্তাল খাৰিয়াসকল জনজাতিকৰণৰ যোনটো নেকি মৰ্যাদা জন্মগত অধিকাৰ, সেই অধিকাৰে আজি অসমত বসবাস কৰাৰ সকলক অতি শীঘ্ৰে প্ৰদান কৰাৰ কাৰণে আজি এই মানৱ শৃংখল জৰিয়তে আমি বিশ্ব আদিবাসী দিৱসত, বিশ্ব ইণ্ডিজিনিয়াছ দিৱসত আমি দাবী উত্থাপন কৰিছোঁ। আঞ্চলিক আচাৰ উদ্যোগত বাসবাৰী ৰাইজৰ সহযোগত 29তম বিশ্ব আদিবাসী দিৱস পালন কৰি আছোঁ। লগতে সমূহ ৰাইজৰ সহযোগত আজি আমি শান্তি শৃংখলাভাৱে 9 আগষ্ট পালন কৰি আছোঁ। লগতে আমাৰ বিভিন্ন ধৰণৰ আচাৰ বিষয়ববীয়াসকল আছে। আমাৰ এই আজিৰ অনুষ্ঠানত আমাৰ চেণ্ট্ৰেলৰ কোষাধ্যক্ষ ৰঞ্জিত ওৰাং ডাঙৰীয়াও আছে। লগতে আমাৰ চেণ্ট্ৰেলৰ মানসুখ চানকাৰিকা ডাঙৰীয়াও আছে। লগতে আমাৰ বিভিন্ন আচাৰ কেডাৰসকল আমাৰ আজিৰ এই প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ আচাৰ উদ্যোগত বাসবাৰী আঞ্চলিক আচাৰ উদ্যোগত যিখিনি আজি আমি আদিবাসী আগষ্ট বিশ্ব আদিবাসী দিৱস হিচাপে আমি পালন কৰি আছোঁ। তো সকলোৱে আমাক সহযোগ কৰিছে, আজি আমাক খুবেই ভাল লাগিছে। সেইখিনি আজি 29তম আদিবাসী দিৱস, 29তম আদিবাসী দিৱস হিচাপে বাসবাৰীত আমি বাসবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত উলহ-মালহেৰে পালন কৰি আছোঁ। আজি চাওক, আদিবাসী হিচাপে আমাৰ যিখিনি অসমত অধিকাৰ থাকিব লাগে, একচুৱেলি চৰকাৰে সেই অধিকাৰ আমাক দিয়া নাই। আদিবাসীৰ প্ৰথম পৰিচয় হ'ল জল, জংগল, জমিন। আজিলৈকে আমাক ভূমি পট্টা দিয়া নাই। গতিকে মই চৰকাৰক দাবী জনাইছোঁ যে যিহেতু আদিবাসীৰ মূল পৰিচয় হ'ল মানে ভূমি, গতিকে ভূমিৰ অধিকাৰ দি আমাৰ আদিবাসীৰ যিখিনি কালচাৰ আছে আৰু আদিবাসীক সংৰক্ষণ কৰাৰ কাৰণে যাতে ব্যৱস্থা কৰে, তালৈ মই চৰকাৰক অনুৰোধ কৰিছোঁ। লগতে অসমত যিহেতু আমাৰ আদিবাসীসকল এতিয়াও OBC হিচাপে স্বীকৃত হৈ আছে আৰু আমাক চাহ জনগোষ্ঠী বা কুলি বিভিন্ন নামেৰে নামাকৰণ কৰা হয়, মই চৰকাৰক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে আমাক আদিবাসী হিচাপে স্বীকৃতি দি কেনে আমাক ST কৰণটো যাতে অতি সোনকালে আমাক ST-টো প্ৰদান কৰে। गोजोनथाव खौरां, बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन।
बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन।